হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে নহয় জানো? মোৰো ভাল। কেৰাহী অন কৰি দেখা পাইছোঁ মই পিঁয়াজ ভাজি আছোঁ। মানে ইয়াৰ আগতে ইয়াতে মই মাছ ফ্ৰাই কৰি লৈছিলোঁ। মাছ ফ্ৰাই কৰাখিনি দেখুওৱা নহ'ল, কাৰণ মাছটো বহুত তেল থকা মাছ হয়, যিটো আমি পংকজ মাছ বুলি কওঁ। আপোনালোকৰ ফালে কি কয় জনাবচোন, বেলেগ বেলেগ নাম হ'ব পাৰে। ডেঞ্জাৰ জানেনে? চবফালে তেল চিটিকি গোটেইখন লেতেৰা হৈ যায়। সেইবাবে ফ্ৰাই কৰোঁতে ভিডিঅ'টো কৰা নহ'ল। এতিয়া ভাবিলোঁ মই সদায়নো কচু, বেঙেনা, বিলাহী, আলুৰে কিমাননো মাছ খাম নহয় জানো? আজি অলপমান বেলেগকৈ ৰান্ধোঁ। মানে যেনেকৈ দেখিছে পিঁয়াজখিনি ভাজি আছোঁ, মানে পিঁয়াজ আৰু আদা, নহৰু, জলকীয়া এইখিনিৰে মাছখিনি আজি বনাম মই। পিঁয়াজখিনি অলপ ৰঙচুৱাকৈ ভাজিলোঁ। পিঁয়াজখিনি ৰঙচুৱা হৈছে। এতিয়া ইয়াতে অকণমান হালধি দি দিছোঁ মই। তাৰপিছত অকণমান নিমখ দি দিছোঁ। নিমখ লাগিলে পিছত দিব পাৰিম। অকণমান লৰাই দিছোঁ। এনেকৈ লৰাই অলপমান ভাজি থাকিম। পিঁয়াজখিনি প্ৰায় ৰঙচুৱা হৈ আহিছে। এতিয়া মিক্সিত মিহিকৈ পেষ্ট কৰি বনাই থৈছিলোঁ আদা, নহৰু, জলকীয়া এইখিনি দি আকৌ লৰাই কম দি ভাজি থাকিম। সেইখিনিতে মই অকণমান জিৰা গুড়ি দিছোঁ। তাৰপিছত দিম অকণমান ধনিয়া গুড়ি। বাছ, আৰু বেলেগ মছলা একো দিব নালাগে। এইখিনি লৰাই কম দি ভাজি থাকিম লাগিব কিছু সময়লৈকে। এইখিনি ভজা প্ৰায় হৈ গৈছে। এতিয়া অলপমান পানী দিম, কমকৈ পানী দিব লাগিব, একদম বহুত নহয়। অলপ পানী দি কিনে আকৌ অলপ সময় ভাজি থাকিব লাগিব। মানে পিঁয়াজখিনি ভালকৈ সিজি উঠিব লাগিব। সেইকাৰণে কমকৈ পানী দি আৰু 10 মিনিটমান সময় মই ভাজি থাকিম। ইয়াতে বিলাহী এটা কাটি দিলেও ভাল হয়, দেখিবলৈ কালাৰটো ভাল হয়, বা ৰেড চিলি দিব পাৰি। মই যিহেতু ৰেড চিলি ব্যৱহাৰ নকৰোঁৱেই, গতিকে খুব কম ব্যৱহাৰ কৰোঁ মই, সেইকাৰণে মই ইয়াত দিয়া নাই। আৰু বিলাহীও মোৰ ওচৰত নাছিল। একো নাই, চলি যাব নেকি। এইখিনি ভজা হৈ গৈছে। এতিয়া ফাইনেলি আমি পানী দিম, যিমানখিনি পানীৰ প্ৰয়োজন হয়। বাছ, এইখিনি পানী দি দিলোঁ। পানী দি এতিয়া এইখিনি অলপ লৰাই অলপ সময় ঢাকোন মাৰি সিজিবলৈ দিম, 10 মিনিটমান সময়। এতিয়া ঢাকনটো গুচাই দিলোঁ। চাওক ধুনীয়াকৈ উতলি আহিছে। এইখিনিতে আমি মাছখিনি দি দিম। মাছখিনি দি দিম। এইটো 1 পিচ, 2 পিচ, 3 পিচ, 4 পিচ। বাছ, এইখিনি আৰু অলপ সময় 10 মিনিট উতলাৰ পিছত এইখিনি নমাই থ'ম। এতিয়া চাওক, এইখিনি উতলি পানী কিছু শুহি গৈ প্ৰায় ডাঠ হৈ আহিছে। এতিয়া এইখিনি মই ধুনীয়াকৈ নমাই ৰাখিম আৰু গৰমে পৰিৱেশন কৰিম। এইখিনি চাওক, কেৰাহীৰ পৰা নমাই মই বেলেগ পাত্ৰ এটাত ৰাখি দিলোঁ। দেখিবলৈ ধুনীয়া হৈছে, খাবলৈ বহুত সোৱাদ হয়। এনেকৈ আপোনালোকে বনাই চাবচোন, খাবলৈ ভাল লাগিব। আপোনালোকেও জলদি খাওক আৰু নে কি কয়? যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিল, তেনেহ'লে লাইক এটা মাৰি দিব। প্লিজ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটি। এনেকুৱা ভিডিঅ'বোৰ আপোনালোকৰ মৰম আৰু উৎসাহত যাতে মই আগন্তুক কাললৈ দি থাকিব পাৰোঁ। ধন্যবাদ।